এজন মানুহৰ মৃত্যু কিমান দুখজনক কিমান বেদনাদায়ক হ'ব পাৰে আপোনালোকে এই ভিডিঅ'টো চালে গম পাব। বৰ্তমান অসমত এটা নিউজ ভাইৰেল হৈ আছে, সেইটোৰ বিষয়ে কিছু কথা আপোনালোকক জনাবলৈ ওলাইছোঁ। আপোনালোকে হয়তো জানেই কি কোনটো নিউজ ভাইৰেল হৈ আছে অসমত। জোনমণি ৰাভাৰ যিটো কেছ হৈছে অসমত, তাৰ পোষ্টমৰ্টম ৰিপৰ্টত কি আহিছে আৰু আপোনালোকে শুনি ভয় খাই যাব। এই সকলোবোৰ কথা এই ভিডিঅ'টোত জনাম। চাওক আপোনালোকে ভিডিঅ'টো শেষলৈ। ভিডিঅ'টো আৰম্ভ আহকচোন আমি জানো জোনমণিৰ পোষ্টমৰ্টম ৰিপৰ্টত কি ধৰা পৰিছিল। জোনমণিৰ শৰীৰৰ ভিতৰৰ ভাগত হৈছিল প্ৰচুৰ ৰক্তক্ষৰণ। বিভিন্ন স্থানত গুৰুতৰ আঘাতৰ চিন স্পষ্ট। বুকুৰ সোঁফালে গোট মাৰিছিল তেজ, পেটৰ ভিতৰৰ অংগতো আঘাত, মগজুৰ ভিতৰত জমা হৈছিল তেজ, বিভিন্ন ঠাইত ভাগিছিল দুয়ো দিশৰ কামিহাড়। নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আমি কোনো এণ্টাৰটেইনমেণ্ট কথা পাতিব খোজা নাই, নাইবা কোনো জাৰ্ণি নাইবা কোনো জেগা আপোনালোকক দেখাব খোজা নাই। আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম বৰ্তমান যিটো অসমত নিউজ ভাইৰেল হৈ আছে জোনমণি ৰাভা বাইদেউৰ তেওঁৰ এক্সিডেণ্টটো। সেইটো প্ৰকৃত এক্সিডেণ্ট নে মাৰ্ডাৰ, সেইটো প্ৰথমতে সেইটো এক্সিডেণ্ট বুলি ধৰা হৈছিল। এতিয়া লাহে লাহে যেতিয়া তদন্ত হ'বলৈ ধৰিলে, যেতিয়া বহুত কথা পোহৰলৈ আহিবলৈ ধৰিলে, এতিয়া লাহে লাহে সেইটো মাৰ্ডাৰৰ দিশে গৈ আছে বৰ্তমান কেছটো। কালি এটা নিউজ চাই আছিলোঁ মই, নিউজটোত তেওঁৰ যিটো পোষ্টমৰ্টম ৰিপৰ্ট আহিলে সেইটোৰ বিষয়ে কৈছে আৰু এটা অডিঅ' ক্লিপ ভাইৰেল হোৱা বুলি কৈছে, যিটোত কিছুমান কথা এজন মানুহে ব্যক্ত কৰিছে যে তেওঁৰ সেইটো হত্যা হয়নে নে এক্সিডেণ্ট হয়। কিন্তু সেই অডিঅ' ক্লিপটো বাৰু মই শুনা নাই, কিন্তু তথাপিও বহুত বেয়া লাগিছে যেতিয়া তেওঁৰ পোষ্টমৰ্টম ৰিপৰ্টটো দেখা পালোঁ। ৰিপৰ্টটো আৰু যেতিয়া নিউজত ক'লে তেওঁৰ পোষ্টমৰ্টম ৰিপৰ্টটো সম্পূৰ্ণ যেতিয়া বিশ্লেষণ কৰি ক'লে, শুনি বহুত বেয়া লাগিছে, বেয়া লাগিব লগাও। পোষ্টমৰ্টম ৰিপৰ্টটোত কৈছে কি তেওঁৰ যেতিয়া মৃত্যু হৈছিল, মৃত্যুৰ আগমুহূৰ্তত তেওঁৰ শৰীৰটো সম্পূৰ্ণ ইনজিঅ'ৰ হৈ আছিল। মানে তেওঁ যিটো এক্সিডেণ্ট হৈছে, এক্সিডেণ্টটোৰ লগত সেইবোৰ যিবোৰ তেওঁৰ আঘাতৰ চিন আছে সেইবোৰৰ কোনো সম্পৰ্ক নাই। তাতে কৈছে তেওঁৰ মূৰৰ ভিতৰত তেজ গোট মাৰি গৈছিল আৰু তেওঁৰ দেহৰ দুয়োফালৰ সম্পূৰ্ণ কামিহাড় ভাঙি গৈছিল আৰু বহুত গাটোত মানে আৰু বহুত ইনজিঅ'ৰ, বহুত আঘাতৰ চিন তাতে দেখা পোৱা গৈছে। আৰু তেওঁৰ পেটৰ বিভিন্ন অংশত তেওঁৰ আঘাতৰ চিন আৰু পেটৰ তলৰ অংশতো বহুত আঘাতৰ চিন। এইফালৰ পৰা চাবলৈ গ'লে এইটো এটা প্ৰকৃত প্লেনিং মাৰ্ডাৰ বুলিয়ে ক'ব পাৰি। এইটো বাৰু আমি কোৱা কথা নহয়, মই নিজে ক'ব খোজা নাই, কাৰণ সম্পূৰ্ণ তথ্যটো এতিয়াও পোহৰলৈ অহা নাই। নিউজত যিটো কথা কৈছে সেইটো ক'ব খুজিছোঁ মই, কাৰণ বৰ্তমান এইটো নিউজ 1 নম্বৰ স্থানত আছে এতিয়া সকলো নিউজ চেনেলৰ। সেইকাৰণে বেয়া লাগিছে। বাইদেউৰ যিটো পোষ্টমৰ্টম ৰিপৰ্ট আহিল তাতে তেওঁৰ কিমান আঘাতৰ বিষয়ে তাতে বৰ্ণনা কৰিছে, শুনিলে ভয় লগা। এজন মানুহ মৃত্যুৰ কাৰণে কিমান বাৰু কষ্ট পাব পাৰে। যেতিয়া এজন মানুহ বুঢ়া হৈ মৰে নাইবা নেচাৰেলি মৰে, তেতিয়াতো সেই মানুহজনে ইমান কষ্ট নাপায় চাগে। মৃত্যু বাৰু যন্ত্ৰণাদায়কে হয়, কিন্তু এই যিটো মৃত্যু দেখা পালোঁ, এই মৃত্যুৰ যিটো ৰিপৰ্ট আহিল, সেইটো বহুত ভয় লগা। ইয়াত যিবোৰ ৰিপৰ্টত আহিছে দেখি বহুত ভয় লাগি গৈছে, কাৰণ এজন মানুহৰ যেতিয়া সকলো কামিহাড় ভাঙি যায়, সেই মানুহজনে বুজিব পাৰে কিমান তেওঁ এটা কষ্ট অনুভৱ কৰিছে, সেই সময়ত কিমান যন্ত্ৰণা পাইছে। আৰু তেওঁৰ আত্মাই চিৰশান্তি লাভ কৰক তাকে কামনা কৰিছোঁ। আৰু তেওঁ যাতে উচিত ন্যায় পায়, আৰু যদি তেওঁৰ মাৰ্ডাৰ হৈছে তাকে ভগৱানৰ ওচৰত সেৱা জনাইছোঁ। আৰু অসমত যাতে কেতিয়াও এনেকুৱা ঘটনা নহয়, তাৰ বাবেও ভগৱানৰ ওচৰত সেৱা জনাইছোঁ। ভিডিঅ'টোৰ শেষত এটা কথা ক'বলৈ ওলাইছোঁ যে এই নিউজটো যাতে আৰু চেনেলবোৰত বেছি দিন চলিব নালাগে। তেওঁৰ নিউজটো চলিব লাগে সেই বিষয়ত চলিব লাগে যেতিয়া তেওঁৰ অপৰাধীবোৰ ধৰা পৰে। অপৰাধীবোৰক শাস্তি দিবৰ কাৰণে যিবোৰ নিউজ চলিব, সেইবোৰ নিউজ চাই তেতিয়া মনটো শান্তি পাব অলপ। তেতিয়া বাইদেউ য'তে থাকক ভালে থাকক, তেওঁৰ আত্মাই শান্তি লাভ কৰক, ভগৱানৰ ওচৰত তাকে সেৱা জনাইছোঁ। এতিয়ালৈ আপোনালোকক ধন্যবাদ জনাইছোঁ ভিডিঅ'টো চাই থকাৰ কাৰণে। বাৰু বেলেগ এটা ভিডিঅ'ত লগ পাম, আৰু যাতে এনেকুৱা ভিডিঅ' আনিব লগা নহয় মানুহৰ মৃত্যুক লৈ পেলাই, ভাল কিবা ভিডিঅ' আনিম। তেতিয়ালৈ আপোনালোকক ধন্যবাদ জনাইছোঁ।
আপোনালোকে যদি ভিডিঅ'বোৰ চাই ভাল পায় মোৰ চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ আৰু তলত থকা ঘণ্টা বটনটো দবাই দিব ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ